দেখিছে কিমান দীঘল দেখিছে এইটো খুব বিষাক্ত সাপ হয় আৰু কেনেকুৱা এটা জেগাতে থিৰ হৈ আছে আৰু যোৱাকালি এইটো সাপটোৱে আমাৰ গাঁৱৰ আইতা এজনী খুটিলে আৰু বৰ্তমান তেওঁ GMCত চিকিৎসাধীন হৈ আছে। সেইটো ভিডিঅ' দিম বাৰু মই আপোনালোকক। আৰু এইটো দেখা পাই আছে চেম সাপ হয় আৰু এইটো মানে এই এতিয়া স্নেক ৰেস্কিউ মানে যি সাপ উদ্ধাৰকাৰী দল তেওঁলোক আহি আছে, কিছু সময়ৰ পিছত আহি পাব, ফোন কৰি খবৰ দিয়া হৈছে। আৰু এইটো চাওক, এইজোপা গছজোপা দেখা যাচ্ছে, এইজোপা হয় লাও গছ, ৰঙালাও গছ হয়। আৰু এইটো দেখা পাইছে সাপটো কেনেকুৱাকৈ আছে, দেখা পাইছে এইটো একদম মানে লৰচৰ নকৰে, মানে ঠিকে থাকে, কিন্তু তাক জোকালে কিন্তু মানে কামুৰি দিয়ে আৰু দেখা পাইছে এইখিনিলৈকে ঠিকে থাকে, কিন্তু মানুহেতো গম নাপায় ইমান পটুককে ন যে তাতে সাপে আছে নে কিহে আছে। তো সেইকাৰণে সকলো সাৱধান হৈ থাকিব লাগে। এইটো দেখা পাইছে কেনেকুৱা দেখা পাইছে, এইটো খুব বিষাক্ত সাপ হয় দেখা পাই আছে। দেখা পাই আছে কেনেকুৱা একে জেগাতে আছে, মানে থিৰ হয় আৰু দেখা পাইছে। আৰু মানুহে কয় যে দুৰ্গা পূজাৰ পিছতে বোলে সাপবিলাক বোলে হেৰি হয় আৰু কমি যায়, মানে আৰু পাতাললৈ যায় বুলি কয়। সঁচা নে মিছা মই এইটো নাজানো, আৰু যিখিনি মানে মই শুনি আহিছোঁ সৰুৰ পৰা এতিয়ালৈকে, তো এইটো কথা আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। আৰু এনে হয়নে ন কথাটো ক'বচোন মোক। এই দেখা পাই আছে এইটো একদম স্থিৰ হয়, মানে আৰু গুড়া গহীন গম্ভীৰকৈ আছে দেখা পাই আছে। আৰু সাপটো বৰ বেছি ডাঙৰ নহয়, সৰু হয়, ধৰি লওক বুঢ়া আঙুলিটো। আৰু চাওক এইটোৱে আমাৰ ঘৰটো, আৰু ইয়াতে আছে সাপটো, এইটোৱে আমাৰ ঘৰটো। ফাইনেলি আহি গ'ল আমাৰ সাপ উদ্ধাৰকাৰী দল। এই দেখা পাই সাপ উদ্ধাৰকাৰী দল আহি পালেহি। কেতিয়া ওলাইছে এইটো? ৰাতিপুৱা ভাগতে ওলাইছে। পলাব চেষ্টা কৰি আছে। একে সাপ ন? একে। এইটো ধৰিবলৈ সৰু ষ্টিক লাগে, মানে ধৰিব অসুবিধা হৈছে। ইয়াৰ ভেনম কেইটা দেখাই দিম চাব হা, ইমান ডাঙৰ ডাঙৰ হয়, দীঘল দীঘল হয়, অকণমান লাঠি এটা হ'লে ভাল আছিলে সৰুকে। বহুত দীঘল হয়, দেখিছে কিমান দীঘল দেখিছে, তেনেকৈ কামোৰে দেখিছে, পুৰা দিব খোজে একদম বিষটো। মাছ হয়, ইয়াৰ গাত নিউৰটক্সিন হেমটক্সিন নামৰ বিষ পোৱা যায়, ঠিক আছে। আচ্ছা শুনিব, এইডাল সাপৰ নাম হৈছে চালাজাৰ পিট ভাইপাৰ। ই বেছিভাগ জংঘলত থাকে, মানে পাহাৰৰ অঞ্চলত থাকে। ই হাইলি ভেনমাছ হয়, ইয়াৰ গাত হেমটক্সিন নামৰ বিষ পোৱা যায়। ই যদি কামোৰে মানুহক, তেতিয়াহ'লে মানুহৰ শৰীৰত যিখিনি তেজ থাকে এইখিনি লাহে লাহে গোটা হ'ব ধৰে, আৰু লাহে লাহে তেজ চলাচলটো বন্ধ হৈ মানুহৰ মৃত্যু হয়, বুজিছে। তৎকালে মানে মেডিকেলত নিব লাগিব। আৰু আপোনালোকে যিমান পাৰে যিকোনো সাপে কামোৰক অতি সোনকালে মানে চিকিৎসালয়ত ভৰ্তি কৰিব লাগে।
তাতে ডক্টৰৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে এই ঘৰতে বহি থাকি ওজা বেজৰ ওচৰত নাযাব মই প্ৰত্যেকটো ভিডিঅ'তে কৈ থাকো আপোনালোকক যে কোনো সাপে কামুৰিলে ওজা বেজৰ ওচৰত নাযাব যে গাঁৱলীয়া দৰৱ কিবা কিবি এইবিলাক বিশ্বাস নকৰিব একদম যিমান পাৰে সোনকালে মেডিকেলত যাব ঠিক আছে এইটো প্ৰায় ওলাই থাকে নেকি এইটো হাব ইয়াতে নাই নাই এইকেইদিনহে ওলালে যোৱাকালি সেইটো পৰিয়ালৰ পৰা ওলাইছে আজি এইটো পৰিয়ালৰ এইটো এতিয়া ক'ত দিব এইটো মই ফৰেষ্ট এৰিয়াত এৰি দিম এতিয়া ছেভ হৈ গ'ল